হেল্ল' এভৰিৱান, মই ৰিমাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা মাছৰ নতুন ৰেচিপি ভিডিঅ'। একদম খুব চিম্পল হয়, সহজতে বনাব পাৰিব, খুব কম বস্তুতে ইমান টেষ্টি হয় নহয়। সেইকাৰণেহে এই বস্তুকেইটাই বনাম আজি। আহক কেনেকৈনো বনাওঁ। বিলাহী অলপ কাটি ল'লোঁ, পিঁয়াজ, আদা, ৰচুন আৰু ধনিয়া পাত লাগিব আমাক। এইকেইটা বস্তুৱে ইমান টেষ্টি এটা মাছৰ ৰেচিপি হয় নহয়। মাছটো হ'ল কৰ্চ মাছ। মই মাছটো ভাজি ল'লোঁ, ফ্ৰাই কৰি লোৱা তেলখিনি ৰৈ যোৱা তেলখিনিতে অলপ তেল দি জলকীয়া 3টা দি পিঁয়াজ, আদা, ৰচুনৰ পেষ্টটো তাতে দি ভালকৈ ভাজি ল'লোঁ। ভাজি লৈ পেলাই কাটি থোৱা বিলাহীখিনি তাতে দি দিম। দি পেলাই অলপ দেৰি ভাজি ল'ম। ভাজি লোৱাৰ পিছত হালধি দিম, অলপ মছলা আৰু জিৰা, ধনিয়া এনেকৈ, আৰু অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ কালাৰটো আহিবৰ কাৰণে। দি পেলাই অলপ নিমখ দি পেলাই, আৰু এইকেইটা চিম্পল বস্তু হয়, আপোনালোকেতো ব্যৱহাৰ কৰেই। এনেকৈ দি পেলাই অলপ ভাজি ল'ব। তেলটো কিন্তু অলপ বেছি লাগিব, কাৰণ এইটো তেলতে বনোৱা এটা ৰেচিপি আৰু চিম্পুল, মানে খুব লৰালৰি হ'লে এটা টেষ্টি বস্তু খাব মন গ'লে এনেকৈ বনাই খাব পাৰে। সেই বিলাহীবোৰ ভাজি লোৱাৰ পিছত মাছবোৰ দি দিলোঁ। দি পেলাই অলপ দেৰি হিলোৱাৰ পিছত ধনিয়া পাত দি সেই গ'ল চটকিতে মাছৰ ৰেচিপিখন তৈয়াৰ। মানে এইটো ইমানেই টেষ্টি লাগে নহয়, এবাৰ খাই চাব, তেতিয়াহে বিশ্বাস হ'ব যে এই ৰেচিপিটো কিমান চিম্পল আৰু খুব কম সময়তে বনাব পাৰি। আমাৰ খোৱাৰ পিছত সুধিছে কেনেকুৱা হৈছে, দেখিছেনে বাৰু কালাৰ, আৰু খাবলৈও ইমান টেষ্টি হয় নহয়। এই ৰেচিপি বনালে